Hey guys, welcome to our YouTube channel Artistic Ohom. আজি 15 আগষ্ট আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ ফালৰ পৰা ভাৰতবৰ্ষৰ 75তম স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো হ্যাপি ইন্ডিপেন্ডেন্স ডে টু অল অফ ইউ আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে ইমান সুন্দৰভাৱে আমাৰ চেনেলটোক আকোৱালি লৈছে এই ধৰণে আপোনালোকে সদায় আমাক মৰম আৰু আশীৰ্বাদ প্ৰদান কৰি যাব বুলি আমি আশা কৰিলো ভিডিওটো শ্বুট কৰিছো গাড়ীৰ ভিতৰত বাহিৰত ইমান ৰ'দ দিছে বাট ষ্টিল আমি মানে কি গাড়ীৰ ভিতৰত গ্লাছ মাৰি পিনে গাড়ীৰ ভিতৰত আমি শ্বুট কৰিব লগা হৈছে কাৰণ আমাৰ আগৰ ভিডিওবিলাকত যেটো নয়েজৰ প্ৰবলেম আছিলে সেই প্ৰবলেমটো আমি ৰিডিউস কৰিব ট্ৰাই কৰিছো আৰু যেহেতু আমাৰ ওচৰত মাইক্ৰোফোন নাই বিকজ ইউটিউব খোলাটো কোনো সাডেন মানে আমাৰ প্ৰি প্ল্যান নাছিলে তো এটো সাডেনলি আমি এটো ইউটিউব চেনেল খোলা হ'ল সো হেতু কাৰণে আমাৰ ওচৰত মাইক্ৰোফোনো নাছিলে হেতু কাৰণে এতিয়া আমি অৰ্ডাৰ দিছো ডেফিনেটলি ইয়াৰ পাছৰ ভিডিওবিলাকত আপোনালোকে নয়েজ কোৱালিটিটো অলপ ভাল পাব আৰু হ'ব মাইক্ৰোফোন নাথাকিলে আমি মেনেজ কৰিব জানো ৰাইট তো আৰু দুইটা ইঞ্জিনিয়াৰ হয় সো ডেফিনেটলি আমি মেনেজমেন্টত ভাল হয় okay jokes apart আজি আমাৰ চেনেলৰ আৰ্টিস্টিক অসমৰ প্ৰথমটো টিউটোৰিয়েল ভিডিও হয় আৰু এই ভিডিওটো আমি কভাৰ কৰিম ৰেপিড স্কেচিংৰ ওপৰত সো ৰেপিড স্কেচ কি হয় সেই বস্তুটো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে গম পাব আৰু প্লিজ যিসকল পৰ্ট্ৰেট ড্ৰয়িঙৰ ওপৰত ইন্টাৰেষ্ট আছে তেওঁলোকলৈ প্লিজ এই ভিডিওটো মানে শেয়াৰ কৰিব তেওঁলোকৰ ওচৰত মানে পঠিয়াব যাতে তেওঁলোকে এই ভিডিওটোৰ জৰিয়তে গম পায় মানে ৰেপিড স্কেচ কেনেকৈ কৰে সো আজি 15 আগষ্ট যেহেতু ইমান এটা সুন্দৰ দিন সো জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি আমি শ্ৰদ্ধা জনাই তেখেতৰ এখন ৰেপিড স্কেচ আমি অংকন কৰিব আগবাঢ়িছো সো লেটস ষ্টাৰ্ট মহাত্মা গান্ধীৰ এখন পৰ্ট্ৰেট ষ্টাৰ্ট কৰো ৰেপিড স্কেচ সো আমি এটা কি কৰো প্ৰথমতে সাৰ্কেল ড্ৰ কৰো সো এটো হৈ গল সাৰ্কেল এটো মই দুটা পাৰ্টত ভাগ কৰিলো ঠিক আছে আৰু ইয়াৰ যোনটো এতিয়া পৰ্ট্ৰেটখন মই চাই পিনি মই গম পাইছো নাকৰ পজিশনটো প্ৰথমতে উলিয়াই লম নাকৰ পজিশনটো আছে অকমান এটো সাইডে সো মই কি কৰিম এটা নাকৰ যোনটো লোকাস হয় হেতু আমি উলিয়াই লম এটো হৈছে নাকৰ লোকাস ঠিক আছে ইয়াতে নাকটো থাকিব ঠিক আছে তো ইয়াত মই দুটা পাৰ্টত ভাগ কৰিলো সমানে সমানে ঠিক আছে ইয়াকো ঠিক তেনেদৰে মই দুটা পাৰ্টত ভাগ কৰিলো প্ৰথমতে আমি যোনটো আৰ্মেচাৰ হয় হেতু বনাই লম ঠিক আছে তারপর ইয়াত এটা মই ইলিপ্টিক্যাল এটা শেপ আঁকিম মানে ইলিপস যোনটো হয় বা ম্যাথমেটিক্সত ইলিপস নহলে হাঁকণৰ নিচিনা এটা শেপ আঁকিম আৰু ইয়াক মই দুটা ভাগত ভাগ কৰিম তো এইটো হ'ব কানৰ লোকেশন ঠিক আছে আৰু ইয়াৰ পৰা আহিব জ লাইনডাল আৰু নাক ইয়াত আহিব নাকৰ পজিশনটো হ'ব এইটো তো ইয়াৰ পৰা চকুৰ পৰা যোনটো নাকৰ দূৰত্বটো হয় তো ইয়াৰ পৰা ইয়ালে সেম হ'ব তো এইটো হ'ব আৰু ইয়াতে মানে মই পৰ্ট্ৰেটটো ড্ৰ কৰিম ঠিক আছে সো এতিয়া মই ড্ৰ কৰো আৰু এই ভিডিওটো কোনো ধৰণৰ টাইম ল্যাপছত মই বনোৱা নাই যাতে আপোনালোকে গম পায় যে ৰেপিড স্কেচত একচুয়ালি কিমান টাইম মানে লাগে সো ৰেপিড স্কেচৰ ওপৰত পৰৱৰ্তী সময়ত আমি আৰু ভিডিও বনাম যত আমি কম যে বেলেগ এংগলত থাকিলে আমি ফেসটো হিউম্যান ফেস কেনেকৈ ড্ৰ কৰিব লাগে হেতু বিষয়ে বুজোৱা হ'ব সো আজিৰ ভিডিওটোত কেৱল জাতিৰ পিতা মহাত্মা গান্ধীৰ এখন ৰেপিড স্কেচ ড্ৰ কৰা হৈছে ইয়াৰ পৰা আপোনালোকে এটা জাস্ট আইডিয়া পাব যে ৰেপিড স্কেচ একচুয়ালি কেনেকৈ অকা হয় ঠিক আছে সো ইয়াত যত আমি একুৰেচিৰ ওপৰত ফোকাস নকৰো আমি জাস্ট চকুৰে যি দেখিছো আমি তাকেই আকো ৰাফলি আমি ড্ৰ কৰো ঠিক আছে ৰেপিড স্কেচ মানে হৈছে খুব খৰকৈ আমি যিকোনো অবজেক্ট বা এনি ফিগাৰ মানুহ বা জীৱ-জন্তু বা এনি ভিউ পইণ্ট জাস্ট লাইক মাৰ্কেট হওক বা ৰেলৱে ষ্টেচন হওক বাছ ষ্টেণ্ড হওক এইবিলাক আমি ৰাফলি ড্ৰ কৰাটো বুজায় ৰেপিড স্কেচত একুৰেচিৰ ওপৰত কোনো ফোকাস কৰা নহয় যে 100% একুৰেট হ'বই লাগিব বা ৰিয়েলিষ্টিক হ'ব লাগিব তেনেকুৱা কোনো কথা নাই আমি জাস্ট খুব কম সময়ৰ ভিতৰত আমি চকুৰে যি দেখিছো আমি তাকেই আঁকিম ৰেপিড স্কেচ টেক্স নিয়াৰ এবাউট 5 মিনিটছ অৰ উইদিন 5 মিনিটছত আমি কমপ্লিট কৰো সো একুৰেচি লেভেলটো আমি যিমান পাৰি আমি বহাব ট্ৰাই কৰিম যে 100% একুৰেট হ'ব লাগিব কিন্তু তাৰ কোনো কথা নাই ঠিক আছে
My next task is to complete the rapid sketch within 2 minutes. So let's see. My timer on.